হেল্ল' এভৰিৱান, ৰাতি এতিয়া 9:30 বাজিবই হ'ল আৰু আজি মাতুখুৰীহঁতৰ ঘৰতে আছোঁহি। আমাৰ এইফালে ডাঙৰ ধুনু আৰু মাইনুখুৰী তেজপুৰ গৈছিলে, আজি আহিলে আৰু ধুনুৱে প্ৰজেক্ট বনাইছে। স্কুল যিহেতু আজি খুলিলেই, এখন ইংলিছৰ প্ৰজেক্ট ন। এতিয়া ধুনুৱে ভালকৈ দেখাই দিব। চাওকচোন ইমান ধুনীয়াকৈ বনাইছে আৰ্ট পেপাৰত। আৰু এইখিনি অপজিট ৱৰ্ডছ ভালকৈ দেখাই দিয়া। এইখিনি এটা এটা দেখাই দিয়া আকৌ। স্মল and big, বিগ, আউটসাইড, এইটো ইনচাইড, হেপ্পী, এইটো ছেড, চব ধুনু এইফালে আমাৰ ডাঙৰ ধুনুৱে নিজে বনাইছে দেই ইমান ধুনীয়াকৈ। girl and গাৰ্ল boy. বা বয়, ক্ল'জ, অ'পেন, য়ং, অল্ড, তাৰপিছতে এইটো ভাল, এইটো কেনেকৈ এইটো অঁ এইটো বল, অঁ তাৰপিছতে এইটো Hard ফাষ্ট, তাৰপিছতে and slow. কোনটো শ্ল' অঁ এইটো শ্ল' অঁ তাৰপিছতে So up and down. ডাউন। ইমান ধুনীয়াকৈ নিজে আঁকিছে দেই তাই। আৰু It is a problem. এইটো অতুলাই আঁকিছে বোলে ফেট, এইটো থিন। তাৰপিছতে এইটো কি হৈছিলে চিট নেকি, অঁ চিট ডাউন, চিট এণ্ড ষ্টেণ্ড। আৰু চাওকচোন ধুনুৱে ইমান ধুনীয়াকৈ ইংলিছৰ প্ৰজেক্টখন বনাইছে আৰু এইবিলাক অপজিট ৱৰ্ডছ। আৰু ধুনুৱে ইংলিছৰ প্ৰজেক্ট তেজপুৰতে বনাই আনিছিলে। তেজপুৰত বৰমাকত থাকে যে, বৰ্তাক চাকৰি কৰে যিহেতু। আৰু তেজপুৰৰ পৰা আজি আহি পালে। মাতুখুৰীহঁতৰ ঘৰলৈ আহিছিলোঁ মই, আৰু মোক ভাত খাবলৈ ৰখালে অতুল দাই আৰু মাতুখুৰীয়ে। আৰু প্ৰজেক্টখন দেখাইছে, ইমান ধুনীয়া লাগিলে। মাতুখুৰীয়ে ক'লে যে ভিডিঅ' এটা কৰি থৈ দিয়ে, সেইকাৰণে মই ভিডিঅ' এটা কৰি থ'লোঁ। আৰু ভিডিঅ'বিলাক আপোনালোকক কণ্টিনিউ দিব পৰাই নাই। আচলতে ভিডিঅ' কৰিলে কেতিয়াবা পাহৰিয়ে যাওঁ, ভ্লগ যে বনাই আছিলোঁ। আৰু দেখুৱাবলগীয়াও তেনেকৈ বিশেষ একো নাথাকে, সেইকাৰণে বৰ বেছি ভিডিঅ' কৰাও নহয়। The next day. গুড মৰ্ণিং। ৰাতিপুৱাই চাহ খাই মেলি কাপোৰৰ কামত লাগি গৈছোঁ। পুৰণা আলমাৰিটোৰ কাপোৰবিলাক খেলি মেলি হৈ আছিলে, জাপি ল'লোঁ। আৰু নতুন গডৰেজটো কাপোৰবিলাক ডাঙৰ বেগত ভৰাই থৈ দিয়া হৈছিলে। আজি বোলো জাপি লওঁ, মানে কি যোনসকল মোৰ ৰেগুলাৰ ভিউৱাৰ্ছ তেওঁলোকে গম পায়, যোৱা বছৰৰ 2 জুলাইত আমাৰ ইয়াত বানপানী হৈছিলে। আৰু এইবাৰো অলপ পানী বাঢ়িছিলে, সেইকাৰণে এইবাৰ আগতীয়াকৈ জোৰ কাপোৰবিলাক সকলোবিলাক কাপোৰেই আৰু এনেকৈ বেগত ধুনীয়াকৈ ভৰাই মেলি থৈ দিছিলোঁ। আৰু ডাঙৰ বেগত ভৰাই থৈ দিছিলোঁ মেখেলা চাদৰবিলাক। আজি ধুনীয়াকৈ ডাঙৰ বেগৰ পৰা উলিয়াই আনি গডৰেজত জাপি থ'লোঁ। আৰু তলৰ যোনকেইটা সৰু সৰু বেগত কাপোৰ থৈ দিছোঁ, সেইকেইটাত মানে চানৰ নতুন কাপোৰ আছে, আৰু মোৰ নতুন চাদৰ মেখেলা আছে, মানে ব্যৱহাৰ নকৰা, তেনেকৈ বেগত ভৰাই মেলি থৈ দিছোঁ ব্যৱহাৰ নকৰাবোৰ। আৰু পুৰণা গডৰেজটোতো এনেকৈ ডেইলি ইউজ কৰা চাদৰ মেখেলা আৰু মানুহজনৰ পেণ্ট টি চাৰ্ট থৈ দিছোঁ। আৰু এতিয়া পাকঘৰলৈ আহিলোঁ কাপোৰ জাপি মেলি। আলু ভাজি আছোঁ। মায়ে এয়া ৰঙালাও, আলু, চয়াবিন বনালে। মানে আলু কণীৰ লগত ভাজিম বুলি ভাবিছিলোঁ, কিন্তু কণী নাছিলে, অকল আলু ভাজি থৈ দিলোঁ। এতিয়া ভাত খাই লওঁ টিভি ৰুমত। আৰু ইস্ত্ৰি দিছিলোঁ, সেইকাৰণে ইস্ত্ৰিটো ইয়াতে আছে। এইফালে আমাৰ চানে কি খাইছা দেখাই দিয়া মই এটা। অঁ চয়াবিন ফ্ৰাই কৈ দিয়া। আৰু কি খালা যে? ভাত কৈ দিয়া। ভাত। তোমাৰ কি খবৰ? তোমাৰ কি খবৰ? ভাল। ভুটো নহয় নহয়। আমাৰ চানৰ পাপাকে নামটো শিকাই দিলে দেই। এতিয়া চানে নামটো কৈ দিবা। হোৱাট ইজ ইয়ৰ নেম? অঁ ভুটু। কোনে নাম দিলে ভুটু? পাপা। এতিয়া বাই বাই দি দিয়া। অঁ বাই বাই। এতিয়া আমি ইয়াত চয়াবিন খাই লওঁ দেই। গুড নাইট কৈ দিয়া। গুড নাইট। আচ্ছা নমু নমু কেনেকৈ কয়? নমু নমু, অঁ নমু নমু। আৰু তোমাৰ যে কিতাপত আছে যে ঋষিমুনি কেনেকৈ কয়? ঋষিমুনিয়ে যে ঋষিমুনি, চকুটো বন্ধ কৰি হাতখন কেনেকৈ এনেকৈ। অঁ আৰু কুলি চৰাই কেনেকৈ কান্দে? অঁ সেনেকৈ। কাউৰীয়ে কেনেকৈ কান্দে? অঁ কা কা। শিয়ালে কেনেকৈ খোৱা দিয়ে? খোৱা। অঁ গৰুৱে কেনেকৈ কান্দে? হেই গৰুৱে যে কেনেকৈ কান্দে? হাম্বা। অঁ তুমি গান এটা গাই দিয়াচোন।
গান গাব জানা নাই তোমাক কাক বেছি ভাল লাগে যে আও Papa. আও আও কাক বেয়া লাগে আইতা এটা বেয়া লাগে লাষ্ট কৈ দিয়া What is your name? What is your name? Tutu. Oh, भुट्टू तुम्हारा नाम क्या है Tutu. भुट्टू भुट्टू नाम तो कोने दिले Papa. पापा पापा ভাল না বেয়া Bear. ও পাপা বেয়া ভুট্টু নাম দি দিছে না বাই বাই Bye-bye. উম্মা গুড নাইট Come. গুড মৰ্ণিং আজি হৈছে নেক্সট ডে এয়া চাওকচোন গুলপীয়া ৰঙৰ চাদৰখন কমপ্লিট হ'ল কেতিয়াবা আৰু এয়া ব্লু কালাৰৰ ষ্টন অনা আছিলে ষ্টন লগাই দিলোঁ কেনেকুৱা লাগিছে জনাব আৰু আজি যিহেতু দেওবাৰ পাপা গৈছিলে দেওবৰীয়া বজাৰলৈ এইফালে মাটি কঁঠাল আৰু তিয়ঁহ চাওকচোন ইমানকৈ আনিছে নহয় পাপাই খুব তিয়ঁহ খায় আৰু আজি প্ৰথম কচু আলু আনিছে এইফালে ভোট জলকীয়া এইফালে আম অমিতা জাহাজী কল ইমানেই আৰু বজাৰ আৰু এতিয়া 3টা বাজিব হ'ল চাহ খাবলৈ লৈছোঁ শুই আছিলোঁ আৰু চাহৰ লগত এয়া পেৰা এটা লৈছোঁ মাইনুখুৰী যে তেজপুৰ গৈছিলে বুলি কৈছিলোঁ মাইনুখুৰীক আধা কেজি লৈ আনিব কৈছিলোঁ এইফালে ব্ৰেড গৰম কৰি লৈছোঁ এতিয়া চাহ খাই লওঁ আৰু ধুনীয়াকৈ আইতা জতৰ বিস্কুট আকৌ দেখাই দিয়া দেখাই দিয়া এবাৰ খাই দিয়া বাবা ক'লে Bye-bye. উম্মা বাই বাই Bye-bye. গুড মৰ্ণিং আজি হৈছে নেক্সট ডে ভিডিঅ'বোৰ কণ্টিনিউ দিবই পৰা নাই আচলতে দেখুৱাবলগীয়া একো নাথাকে সেইকাৰণে ভিডিঅ' কৰা হোৱাই নাই আজি আকৌ ভিডিঅ'টো ৰাতিপুৱা আৰম্ভ কৰি দিছোঁ এতিয়া 8:30 বাজি গৈছে আজি ঘৰ দুৱাৰ সাৰি মচি গা পা ধুই আজৰি মচা নাই বাৰু অলপ পাছত মচিম চাহ খাই লওঁ আৰু কালি চাওকচোন উঠত দুখ পালোঁ মানে চানক কৈছিলোঁ যে চান তুমি জাপ মাৰা মই তোমাক দাঙিম আৰু চানে একদম জাপ মাৰি দিলে আৰু তাৰ একদম মাথাটো মোৰ ইয়াত লাগিলেহি একদম তেজ পূৰা ভৰভৰাই ওলাই আহিলে মই ভাবিলোঁ দাঁতৰ পৰা ওলাইছে বুলি তাৰপাছতে মায়ে কৈছে দাঁতত নহয় চাগে উঠ ফাটিলেই বুলি কৈছে চাইছোঁ আজি বিষোৱা নাই বাৰু কালি অলপ বিষাইছিলে আজি বিষোৱা নাই বাৰু তথাপিও মানে এনেই কিবা লাগি আছে আৰু এতিয়া চাহ খাই লওঁগৈ বাকী আপোনালোকক আজি দিনটো কি কৰোঁ সকলোবোৰ দেখুৱাই যাম চাই থাকিব আপোনালোকক 8:30 বাজি গ'ল বুলি কৈছিলোঁহে কিন্তু 8:30 বজাই নাই 8:20 হৈছেহে আৰু আজি চাহৰ লগত লৈছোঁ এয়া জাহাজী কল এটা আৰু এয়া ব্ৰেড দুখন জেলি লগাই লৈছোঁ আৰু এখন ব্ৰেড এনেকৈ ওপৰত দি ল'ম এতিয়া বাৰান্দাত বহি খাই ল'গৈ তাৰপাছতে ঘৰকেইটা মুচি ল'ব লাগিব 2 hours later. হেল্ল' এভৰিৱান এতিয়া 3টা বাজি গৈছে আৰু আমি এতিয়া গৈ আছোঁ যোৱা নাই বাৰু এতিয়া টাউনত ৰৈছোঁ টেঙাখাত টাউনত ডিব্ৰুগড় গৈ আছোঁ আচলতে আপোনালোকক কোৱাই নাই নহয় আমাৰ জেঠাইৰ নাতিনীজনী মাৰ ভাগৰ বাইক যে ডিব্ৰুগড় মানকটা জেঠাইৰ নাতিনী মানে বাইৰ ছোৱালী তুলনি বিয়া আছে বুধবাৰে আছে এইটো বুধবাৰে নহয় বাৰু ইটো বুধবাৰে আছে তাইৰ কাৰণে কাপোৰ এযোৰ চাওঁগৈ আপোনালোকক দেখুৱাম বাৰু আৰু আজি আমাৰ লগত গৈছে এইফালে হিমাক্ষী বাইদেউ তাইৰ ৰিপৰ্ট আনিব আছে ডিব্ৰুগড় মেডিকেলত এইফালে চান মানুহজন তামোল খাবলৈ গ'ল যে আৰু চানে গৈ মেলি বাপেকৰ চিটত বহিলেগে তামোল খাইছে আৰু আঁতৰি গৈছে হেল্ল' এভৰিৱান এতিয়া 9টা বাজিব হ'ল আৰু তাত ভিডিঅ' কৰা নহ'লে মেখেলা চাদৰযোৰ ল'লোঁ আপোনালোকক অকণমান দেখুৱাই দিছোঁ কেনেকুৱা লাগিছে জনাব এইযোৰ নুনি কটনৰ হয় এইখন মেখেলাখন চাগে এইখন চাদৰ নেকি অঁ
কাপোৰযোৰ দেখাই থাকোঁতে পাপা আহিলে চাবলৈ আৰু কাপোৰযোৰ মোৰ খুব বেছি মৰম লাগিছে নুনি কটনৰ হয় আৰু আগতে ডিব্ৰুগড়ত বজাৰ কৰি পোৱা নাই যে জুলি পেহীক সুধি মেলি লৈছোঁ দোকানখনৰ নাম আৰু জুলি পেহীক থেংক ইউ কৈ দিছোঁ ভিডিঅ'টোৰ জৰিয়তে ধুনীয়াকৈ জুলি পেহী এড্ৰেছটো দি দিলে মোৰ কাপোৰযোৰ খুব বেছি মৰম লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে জনাব এইকেইটা মই ল'লোঁ আৰু এই দুটা মাই আৰু পেটিকোট দুটা মাৰ কাৰণে আৰু এইকেইটাতে কিমান পৰিল জানেনে এইকেইটাতে 1450 টকা পৰিল আমাৰ টেঙাখাত টাউনত লোৱা হ'লে 600-700 মানতে পাই যাওঁ কিন্তু কাপোৰটো বহুত ভাল হয় দেই বহুত দিন যাব গুড মৰ্ণিং ৰাতিপুৱা 10টা বাজিছে এয়া মই তেল সৰহকৈ দি আলু কণী ভাজি আছোঁ হৈয়ে গ'ল বাৰু আৰু এইফালে কেৰাহীত তেল গৰম হ'বলৈ দিছোঁ এইফালে চাওকচোন ইমান ধুনীয়া মোৱা মাছ অতুলাহঁতৰ পুখুৰীত ধৰিছিলে মাহঁতে নাখায় আজি মই এনেই দুজনীমান ভাজি খাওঁ আৰু এইফালে মায়ে ঢেকীয়া কঁঠাল গুটি কচু আলু বনাব এইফালে দাইল বনালে তেল গৰম হৈ গ'ল মই মাছ আৰু এইটো ভিডিঅ' 5-6 দিনমানৰ ভিডিঅ' মিলাইহে আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ কেনেকুৱা লাগিলে জনাব আজিলৈ তেতিয়াহ'লে আহিছোঁ গুড নাইট